হাই ফ্ৰেণ্ড, আজি আমি আলোচনা কৰিম মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ত। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। মানাহ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিতি চিৰাং বাক্সা জিলা। মাটিকালি 500 বর্গ কিলোমিটার 2020-21 সেন্সার অনুসারে। 1928 চনত ইয়াক অভয়াৰণ্য ৰূপে আৰু 1973 চনত লুপ্তপ্ৰায় ঢেকীয়া পতীয়া বাঘৰ সংৰক্ষণৰ বাবে মানাহ প্ৰজেক্ট টাইগাৰ অথবা বাঘ প্ৰকল্প অন্তৰ্ভুক্ত কৰা হয়। উল্লেখনীয় প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বাবে 1985 চনৰ পৰা মানাহক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত কৰা হৈছে। মানাহ ভাৰতৰ ভিতৰত সৰ্বাধিক সংখ্যক দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণীৰ আশ্ৰয়স্থল। ইয়াত 22টা প্ৰজাতিৰ বিপদাপন্ন বন্যপ্ৰাণী আছে। 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এইটো মনত ৰাখিব, এইটো এক্সামত আহি থাকে। উল্লেখযোগ্য বন্যপ্ৰাণী: বাঘ, গড়, হাতী, মেথুন, পহু, পন্ত, সোণালী বান্দৰ, মহ, বিভিন্ন প্ৰজাতিৰ হাঁহ আৰু অন্যান্য জলচৰ আৰু স্থলচৰ চৰাই, নল গাহৰি, বিভিন্ন প্ৰজাতিৰ সাপ, গাকৰি কটা পহু, ভালুক আদি। পৃথিৱীৰ আন কোনো ঠাইতে নথকা স্তন্যপানী জন্তু সোণালী বান্দৰ, নল গাহৰি আৰু গাগৰা কটা পহু এই অৰণ্যতে পোৱা যায়। থ্যাংকস ফর ওয়াচিং। ভিডিওটো ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব।